এসময়ৰ কথা। এখন গাঁৱত এজন বৰ অমায়িক মানুহ আছিল। কিন্তু তেওঁ মাত্ৰ এটাই চিন্তা আছিল, কাৰণ তেওঁ একমাত্ৰ পুত্ৰ আছিল, অতি এলেহুৱা আৰু বেপেৰুৱা স্বভাৱৰ। ল'ৰাটোৰ হাতত সময়ৰ যেন কোনো অভাৱেই নাছিল। গোটেই দিনটো ইফালে সিফালে ঘূৰি ফুৰা, অকামিলা কামত দিনটো পাৰ কৰি দিয়াটোৱেই আছিল তাৰ চখ। পিতৃয়ে বুজি পাইছিল, যদি এই ল'ৰাটোৰ সময়ৰ প্ৰতি থকা ধাৰণাৰ সলনি কৰিব পৰা নাযায়, তেন্তে তাৰ ভৱিষ্যত অতি ভয়ংকৰ হ'ব। তেওঁ তাক এটা এনেকুৱা শিক্ষা দিব বিচাৰিছিল, যিটো কোনো কিতাপত বা বিদ্যালয়ত পোৱা নাযায়। এদিন গধূলি পিতৃয়ে অতি গাম্ভীৰ্যতাৰে পুত্ৰক ওচৰলৈ মাতি আনিলে। পুত্ৰই ভাবিলে, চাগে আকৌ দেউতাই কিবা গালি দিব। কিন্তু পৰিৱেশটো আছিল বেলেগ। বাপেকে অতি ধীৰেৰে ক'লে, বোপা, আমাৰ ঘৰৰ সেই পুৰণি আলমাৰিটোৰ ভিতৰত এটা ঘড়ী আছে, সেইটো লৈ আহা। ল'ৰাটোৱে আচৰিত হৈ আলমাৰিটো খুলিলেগৈ। ধূলি আৰু মকৰা জালৰ মাজত সোমাই থকা এটা পুৰণি ধূলিৰে ধূসৰিত ঘড়ী সি তাত পালে। তাৰ বাবে এয়া আছিল কেৱল এটা অকামিলা যন্ত্ৰ। সি দেউতাকক ঘড়ীটো দিলে। দেউতাকে ঘড়ীটোলৈ চাই ক'লে, আজি এই ঘড়ীটো লৈ বজাৰলৈ যোৱা। যিমান পাৰা সিমান মানুহক সুধিবা যে এই ঘড়ীটোৰ দাম কিমান হ'ব পাৰে। কিন্তু মনত ৰাখিবা, ঘড়ীটো কাকো বিক্ৰী নকৰিবা। কেৱল ইয়াৰ মূল্য কিমান সেয়া জানি আহিবা। ল'ৰাটোৱে কথাটোত বিশেষ গুৰুত্ব নিদি বজাৰলৈ গ'ল। বজাৰৰ ব্যস্ততাৰ মাজত সি যিমান পাৰে সিমান মানুহক ঘড়ীটো দেখুৱাবলৈ আৰম্ভ কৰিলে। প্ৰথমজন মানুহে ক'লে, ইমান পুৰণি ঘড়ী কোনে ল'ব? 500 টকাত দিয়া যদি ল'ম। আন এজনে ক'লে, চাচোন কিমান পুৰণি, 1000তকৈ বেছি নিদিওঁ দেই। কোনোবাই আকৌ ক'লে, 800 টকা দিম। দিনটো বজাৰত ঘূৰি ঘূৰি ল'ৰাটোৱে এটা কথা মন কৰিলে, প্ৰতিজন মানুহৰ বাবে সেই ঘড়ীটোৰ মূল্য বেলেগ বেলেগ আছিল। কাৰো মতৰ মাজত একমত নাছিল। সি ঘৰলৈ উভতি আহিল আৰু দেউতাকক ক'লে, দেউতা, সকলোৱে ইয়াৰ বেলেগ বেলেগ দাম কৈছে। কোনোবাই 500, কোনোবাই 1000। মোৰ মতে ইয়াৰ কোনো নিৰ্দিষ্ট দাম নাই। দেউতাকে মিচিকিয়াই হাঁহিলে আৰু ক'লে, ঠিক আছে, ঘড়ীটো থৈ দিয়া। পিছদিনা পুৱা পিতৃয়ে আকৌ ল'ৰাটোক মাতিলে। ল'ৰাটোৱে ভাবিলে, হয়তো এবাৰ দেউতাকে ঘড়ীটো বিক্ৰী কৰিবলৈ দিব। কিন্তু পিতৃয়ে তাক যিটো কাম দিলে সেয়া যেন অকল্পনীয়। পিতৃয়ে ক'লে, আজি আকৌ সেই একেটা ঘড়ী লৈ বজাৰলৈ যোৱা। কিন্তু সাৱধান, এইবাৰ কাকো ঘড়ীটোৰ দাম নুসুধিবা। এইবাৰ মানুহক সুধিবা, এই ঘড়ীটোৰ ভিতৰত থকা সময়খিনিৰ দাম কিমান। ল'ৰাটোৱে ভাবিলে, দেউতাকৰ চাগে বয়স হোৱা বাবে এনেকুৱা হৈছে, নহ'লে এনেকুৱা অদ্ভুত কথা কিয় ক'ব, সময়ৰ দাম কিমান। তথাপিও সি বজাৰলৈ গ'ল। সি বজাৰত মানুহবোৰক সুধিবলৈ ধৰিলে, এই ঘড়ীটোৰ ভিতৰত থকা সময়খিনিৰ দাম কিমান। মানুহবোৰে তাক দেখি আচৰিত হ'ল। কোনোবাই তাক ঠাট্টা কৰিলে, কোনোবাই তাৰ ফালে চাই তাক অটহাস্য কৰিলে, কোনোবাই তাক ক'লে, পাগল হলি নেকি, সময়ৰো কিবা দাম থাকে নেকি। ল'ৰাটোৰ বহুত লাজ লাগিল। সি অপমান বোধ কৰিলে। তাৰ চকু চলচলীয়া হৈ পৰিল। সি ভাবিলে, দেউতাই মোক এইদৰে মানুহৰ মাজত হাঁহিৰ পাত্ৰ কৰিব নালাগিছিল। সি উভতি যাব খোজোতেই তাৰ চকু পৰিল এটা অতি সৰু দোকানত। তাত এজন বৃদ্ধ মানুহে বৰ একাগ্ৰতাৰে পুৰণি ঘড়ীবোৰ মেৰামতি কৰি আছিল। ল'ৰাটোৱে শেষ চেষ্টা হিচাপে সেই বৃদ্ধজনৰ ওচৰলৈ গ'ল আৰু সেই একেটা প্ৰশ্ন কৰিলে। বৃদ্ধ দোকানীজনে হাতৰ কামটো বন্ধ কৰিলে। তেওঁ চশমাযোৰ খুলি অতি গভীৰভাৱে ল'ৰাটোলৈ চালে। তেওঁ সেই চাৱনিত এনেকুৱা কিবা এটা আছিল, যিয়ে ল'ৰাটোক স্তব্ধ কৰি দিলে। বৃদ্ধজনে বৰ নম্ৰতাৰে ক'লে, শুন, তুমি সময়ৰ ওপৰত কোনো দামৰ লেবেল লগাব নোৱাৰা। তুমি কাৰোবাক কোটি কোটি টকা দিব পাৰা, কিন্তু সেই ধনেৰে তোমাৰ জীৱনৰ পাৰ হৈ যোৱা এটা ছেকেণ্ডো তুমি ঘূৰাই কিনিব নোৱাৰা। এই পৃথিৱীত সকলোতকৈ সহজ কাম হ'ল সময় খৰচ কৰা, কিন্তু সকলোতকৈ কঠিন কাম হ'ল হেৰুৱা সময় ঘূৰাই পোৱা। বৃদ্ধজনে আৰু ক'লে, সময়ৰ এটা বৰ বেয়া গুণ আছে, ই পাৰ হৈ যায়। কিন্তু সময়ৰ এটা ভাল গুণো আছে, তুমি নিজে ঠিক কৰিব পাৰা যে তুমি এই সময়খিনি কেনেকৈ ব্যৱহাৰ কৰিবা। মনত ৰাখিবা, ধুনীয়া ঘড়ী এটা পিন্ধিলেই সময় ভাল নহয়। সময়ক ভাল কৰিবলৈ ইয়াক সঠিক কামত খৰচ কৰিব লাগিব। এই পৃথিৱীত ধনী বা দুখীয়া, জ্ঞানী হওক বা মূৰ্খ, প্ৰতিজন মানুহক ভগৱানে দিনটোত 24 ঘণ্টাই সময় দিছে। পাৰ্থক্যটো কেৱল এটা কথাতেই আহে, সফল মানুহে সেই সময়খিনি ব্যৱহাৰ কৰে আৰু অসফল মানুহে সেই সময়খিনি কেৱল পাৰ কৰি দিয়ে। ল'ৰাটোৰ যেন সেই মুহূৰ্তত জ্ঞান চক্ষু মুকলি হৈ গ'ল। যিটো সত্য সি ইমান দিনে বুজি পোৱা নাছিল, সেই সত্যটোৱে তাৰ বুকুত গভীৰভাৱে খুন্দা মাৰিলেহি। সি ঘৰলৈ লৰালৰিকৈ দৌৰ মাৰিলে।
দেউতাকক লগ পাই সি একো ক'ব নোৱাৰা হ'ল। তাৰ চকুৰ পৰা লোটক বৈ আহিল। সি বুজি পালে যে সি কেৱল সময় নষ্ট কৰা নাছিল, সি তাৰ জীৱনটো ধ্বংস কৰি আছিল। দেউতাকে তাৰ কান্ধত হাত থৈ ক'লে, বোপা, এতিয়াও বহুত সময় আছে। মনত ৰাখিবা, সময় ফ্ৰী হয় সঁচা, কিন্তু ই অমূল্য। তুমি ইয়াক কিনিব নোৱাৰা, কিন্তু তুমি ইয়াক কামত লগাব পাৰা। তুমি ইয়াক ধৰি ৰাখিব নোৱাৰা, কিন্তু তুমি ইয়াক খৰচ কৰিব পাৰা। আৰু এবাৰ যদি হাতৰ পৰা ওলাই যায়, তুমি যিমানেই শক্তিশালী নোহোৱা কিয়, তাক তুমি কেতিয়াও ঘূৰাই নোপোৱা। সেইদিনাৰ পৰাই সেই এলেহুৱা ল'ৰাটোৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। সি তাৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তৰ হিচাপ ৰাখিবলৈ ধৰিলে। সি আৰু ইফালে সিফালে ঘূৰি ফুৰা ল'ৰাটো হৈ নাথাকিল। সি কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিলে। সি বুজি পালে যে যদি আমি সময়ক ধ্বংস কৰোঁ, তেন্তে সময়ে আমাক এটা সময়ত ধ্বংস কৰি পেলাব। আজি আপোনাৰ ওচৰত সময় আছে। আপুনি ভাবিছে কালিলৈ কৰিম, পৰহিলৈ কৰিম, কিন্তু মনত ৰাখিব, কালি বুলি কোনো দিন নাহে। যি আছে সেয়া কেৱল আজি আৰু এই মুহূৰ্তটো। বন্ধুসকল, আপুনি আপোনাৰ জীৱনৰ বেংকত থকা টকাৰ হিচাপ ৰাখে নে নাৰাখে মই নাজানো, কিন্তু আপোনাৰ সময়ৰ বেংকৰ প্ৰতিটো ছেকেণ্ড কমি গৈ আছে। যদি আপুনি আজি সময়ৰ মূল্য নিদিয়ে, তেন্তে ভৱিষ্যতে আপুনি চকুলো টুকিবলৈ সময় বিচাৰি নাপাব। এই মুহূৰ্তৰ পৰাই স্থিৰ কৰক, আপুনি আপোনাৰ জীৱনৰ ঘড়ীটো কেনেকৈ চলাব বিচাৰে, কাৰণ শেষত এটা কথাই গুৰুত্বপূৰ্ণ হ'ব। আপুনি কিমান সময় জীয়াই আছিল সেইটো নহয়, আপুনি আপোনাৰ সময়খিনি কেনেকৈ জীয়াই আছিল সেয়াহে আচল কথা। মনত ৰাখিব, সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে, আৰু এয়াই এই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ নিষ্ঠুৰ সত্য।